হাই গাইজ, কি খবৰ? আশা কৰোঁ ভালে, আমাৰো ভালে। আজি এটা নতুন ৰেচিপি আনিছোঁ, শেষলৈকে চাবচোন। এইটো দেখিছেনে? জীয়া এটা চিতল মাছ পাই পেলাই মই কিনি আনিলোঁ। এফালে মই মাছটো বাছি আছোঁ। আগদিনাই কিনি আনিছিলোঁ চিতল মাছটো। জীয়া দেখি মই ঘৰতে চৰিয়াত পানী দি পেলাই জীয়াই ৰাখিছিলোঁ। এফালে মাছটো মই কাটিছোঁ। যিহেতু মাছটো ডাঙৰ, কাটোতে বহুতেই কষ্ট হৈছে। পুৰা মানে হাত বিষাই গৈছেগৈ, ইমান কষ্ট হৈছে। এয়া মই কাটিছোঁ। আপোনালোকে গমেই পাইছে মই কেনেকৈ কাটিছোঁ। দেখিছে, আজি উৰুকা বুলিয়ে এনেকৈ এসাঁজ খাম বুলি আনিছিলোঁ। বহুত কষ্ট লাগিছে দেই। আপোনালোকে চাওঁতে গমেই পাইছে কিমান কষ্টৰে কাটিছোঁ। যিহেতু দাখনো অলপ সৰু হয়, ডাঙৰ দা নহয়, সৰুৱে হয়, সেইটো কাৰণে বাৰু অলপ কষ্ট লাগিছে। যেনেকৈ নহওক কাটিলোঁ, কাটি শেষ কৰিছোঁ আৰু। কোনে কোনে চিতল মাছ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া মোৰ মাছখিনি কাটি হৈছে, ইফালে মই ধুই ল'ম। সকলো লোকে ভোগালী বিহুৰ কাৰণে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। এইফালে অলপ নিমখ লৈ লৈছোঁ। নিমখ দি ধুনীয়াকৈ ধুই ল'ম। ইফালে মই হালধি দিম। হালধি ধুনীয়াকৈ নিমখ হালধি সানি ল'ম মই। ধুনীয়াকৈ সানি ল'ম মই, এনেকৈ সানি পেলাই মই ভাজি ল'ম। ইফালে টাৱাখন গৰম হৈ গ'ল, তেল দি মাছ দি দিছোঁ মই এটা এপিচ এপিচকৈ। বেছি নধৰে, মাছটো পিচটো ডাঙৰ যে, সেইটো কাৰণে কমকৈ ভাজিবলগীয়া হৈছে। প্ৰায় ভাজি হৈছেহি এইখিনি। ধুনীয়াকৈ ভাজি লৈছোঁ, দেখিছে নহয়। নমাই লৈছোঁ। এইফালে মই কাঠ আলু মই কাটি লৈছোঁ। কাঠ আলুৰ লগত বনাম। এয়া মই এনেকৈ কাটি ল'ম, টুকুৰা টুকুৰি কৰি। যিহেতু মাঘৰ বিহু উৰুকা দিনা কাঠ আলুৱে মাছে খাব লাগে, সকলোৱে জানে। সেইটো কাৰণে আজি মই এইখিনি এনেকৈ কাটি লৈ এতিয়া বনাম। হালধি দি লৈ মই অলপ বইল কৰি ল'ম। অলপ লৰাই দিছোঁ আৰু এতিয়া মই ঢাকনা লগাই দিম। এয়া দেখিছে, উতলি আছে। এতিয়া মই বিলাহীখিনি দি দিম। যিহেতু আলুখিনি সিজিছে, সেইটো কাৰণে মই বিলাহীখিনি এতিয়া দি দিম ইয়াতে। এতিয়া মই নমাই লৈছোঁ। ইয়াতে মই অলপ জলকীয়া গুড়ি দি দিছোঁ আৰু এইফালে কেৰাহী গৰম হৈ গ'ল। কেঁচা জলকীয়া দুটা দিছোঁ আৰু পিঁয়াজ দি মই ভাজি ল'ম। সেয়া মই
তৰকাৰীখিনি দি দিলোঁ। ইফালে তৰকাৰী উতলিছে আৰু এইফালে মই ভাজি থোৱা মাছখিনি মই দি দিছোঁ। ইফালে অলপ মছলা, গৰম মছলা দি দিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব। তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। মোৰ তৰকাৰীখিনি প্ৰায় ৰেডি হৈছেহি আৰু ইফালে মই অলপ মছলা দি দিছোঁ। এইফালে মোৰ ৰেডি হৈ গৈছে। আজিলৈ বাই বাই।